বাছত আমি প্ৰায় সকলোৱে উঠি পাইছোঁ আৰু মানুহে নিজৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত বাছত উঠি গৈ পাইছে। আৰু যেতিয়া আমি এখন বাছত ক'ৰবালৈ যাওঁ তেতিয়া আমি বাছখনত খুব বেছি কিমান সময়ৰ বাবে মানে বহি গৈ থাকোঁ? খুব বেছি 1 ঘণ্টা 2 ঘণ্টা বা 1 দিন, তাতকৈতো বেছি নহয়। কিন্তু ভাবকচোন, সেই অকণমান সময়তে কিন্তু আমাৰ বাছখন নিজা নিজা লগা হৈ যায়। ধৰি লওক আপুনি গৈ থকা বাছখন আন এখন বাছৰ লগত এক্সিডেণ্ট হৈ গ'ল, তেতিয়া আমি সাধাৰণতে কোনখন বাছৰ কাৰণে আমি মাত দিওঁ? যদিও আমি উঠি যোৱা বাছখনৰে ভুল, তথাপিও কিন্তু আমি সাধাৰণতে নিজৰ বাছখনৰ কাৰণেই মাত দিওঁ। আমি অপজিট ছাইডৰ বাছখনৰ কাৰণে মাত নিদিওঁ। কাৰণটো কি? সেই অকণমান সময়তে বাছখন আমাৰ নিজা নিজা লগা হৈ যায়। এতিয়া চিন্তা কৰক, যিজন মা দেউতাই আমাক মানে জন্ম দিছে, বহুতেই কিন্তু সেই নিজৰ মাক দেউতাকক গোটেই জীৱনটোতো নিজৰ নিজৰ বুলি ভাবিব নোৱাৰে। কেনেকৈ পাৰে তেওঁলোকে নিজৰ মাক দেউতাকক অনাথ আশ্ৰমত মানে বৃদ্ধাশ্ৰমত পঠাব? এইটো সম্ভৱ জানো? এইটো সম্ভৱ নহয়। গতিকে পাৰিলে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নথব। এনেকুৱা অতুলনীয় বস্তু জীৱনত এবাৰ যদি হেৰাই যায় আৰু ঘূৰাই নাপায়। ঠিক যেনেকৈ বাছখনক অকণমান সময়তে আমাৰ নিজা নিজা লগা হৈ যায় নহয়, ঠিক তেনেকৈ অলপ যদি আপোনালোকে হৃদয়ংগম কৰে, তেতিয়া নিজৰ মাক দেউতাকক কোনেও বেয়া পাব নোৱাৰে, জীৱনত কেতিয়াও বেয়া পাব নোৱাৰে। যিসকলে আমাক এই পৃথিৱীত আনিছে তেওঁলোকক বেয়া পোৱা জানো সম্ভৱ? আৰু গোটেই জীৱন আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে, হয়নে নহয়? গতিকে নিজৰ মাক দেউতাকক পাৰিলে কেতিয়াও অনাথ আশ্ৰমত নপঠাব। তেওঁলোকক কেতিয়াও কষ্ট পাব নিদিব, বহুত মৰমত ৰাখিব। কাৰণ এনেকুৱা মানে সম্পদ আৰু এবাৰ হেৰাই গ'লে ঘূৰাই নাপায়। ধন্যবাদ।